প্ৰথমে আমি খাচী মাংসৰ কাৰণে পিঁয়াজ কাটি ল'লোঁ। এয়া কাটি আছোঁ পিঁয়াজ কাটি আগতে কাটিলোঁ আধা, আলু গুচালোৱে। এতিয়া পিঁয়াজ কাটি হৈ গ'ল। এতিয়া ধুই আছোঁ লাহেকৈ। ধুই তাৰপিছত এয়া টিফিনটোত আছিলে আমাৰ মাংস, আৰু এইফালে মই সমানকৈ কাটি লৈছোঁ গোটেইখিনি আলু ধুনীয়াকৈ। তাৰপিছত পিঁয়াজ এয়া কাটিছোঁ, আৰু পিঁয়াজো কাটি লোৱা আছে সমান চাইজত গোটেইখিনি ধুনীয়াকৈ। এয়া দেখিছে চব একেলগতে মিলাই লৈছোঁ। পিঁয়াজ, এইফালে আলু, এইফালে হালধি আছে, ৰেড চিলি, এইফালে ধনিয়া, এইফালে আছে ৰচুন, জিৰা, ডালচেনি, গোটেইখিনি মিলাই লোৱা হৈছে। এইফালে পিঁয়াজ আৰু ৰচুন পাত, এইফালে আলু। এয়া কেৰাহী পাতি লৈছোঁ ধুনীয়াকৈ, গেছটো জ্বলাই লৈছোঁ। আৰু এয়া তেল দি ল'লোঁ, দি কিনে অকণমান টেষ্ট কৰি চাইছোঁ ইয়াত। আৰু এইফালে দিলোঁ ডালচেনি দিছোঁ, তাৰপিছত জিৰা দিলোঁ। জিৰা দিয়াৰ পিছত চব মছলা পিঁয়াজ দিয়া হৈছে। পিঁয়াজ দিয়াৰ পিছত অকণমান হিলাই দিছোঁ ভাল হ'বৰ কাৰণে। তাৰপিছত অকণমান ৰঙা পৰিবলৈ দিয়া হৈছে। এয়া দেখিছে আপোনালোকে, অকণমান ৰঙা হ'ব লাগিব। তাৰপিছত এয়া হিলাই লৈছোঁ ধুনীয়াকৈ আকৌ। তাৰপিছত ধুনীয়াকৈ মিলাই লৈছোঁ। গোটেইখিনি ৰঙা হোৱাৰ পিছত, এয়া ৰঙা হ'ল, আমি সেইকাৰণে মাংসখিনি দি দিছোঁ আকৌ ৰঙা হোৱাৰ কাৰণে। মাংসখিনি সিজাই লৈছোঁ ধুনীয়াকৈ। মাংসখিনি সিজাই লোৱাৰ পিছত এয়া হালধি, মানে মাংসখিনি যিমান পৰিমাণত দিয়া হয় হালধি সিমান পৰিমাণত দিয়া হৈছে। তাৰপিছত মছলা দিছোঁ, কি আছিলে মছলা, ৰেড চিলি, ধনিয়া, সেইখিনি মিলাই দিছোঁ ধুনীয়াকৈ। মিলাই কিনি এয়া মিলাই লৈছোঁ আৰু অকণমান হিলাই দিছোঁ। হিলাই দিয়াৰ পিছত এয়া দেখিছে আপোনালোকে, পিঁয়াজ দি দিছিলোঁ উঠনি, গোটেইখিনি পিঁয়াজ দিয়া নাছিলোঁ। তাৰপিছত এতিয়া দিয়া হৈছে। তাৰপিছত দেখিছে এয়া হিলাই আছোঁ অকণমান। এইখিনি নিমখ দিছোঁ ইয়াত অকণমান, মাংসত যিমান পৰিমাণত আছে নিমখ, আকৌ আলু দিয়া হ'বই, পানী দিয়া হ'ব, সেইকাৰণে জোখত দিছোঁ অকণমান। আকৌ দিম, ঢাকি দিলোঁ। এয়া ঢাকি 5 মিনিটৰ পিছত আকৌ চাইছোঁ মাংসখিনি হিলাই ধুনীয়াকৈ। ৰচুন দিছোঁ, ৰচুন দিয়াৰ পিছত এতিয়া অকণমান হিলাই দিছোঁ। হিলাই দিয়াৰ পিছত অকণমান ৰঙচুৱা হৈছে আৰু হ'বগৈ। হিলাই এতিয়া আলু দিছোঁ ধুনীয়াকৈ। মাংসখিনি সিজোৱাৰ পিছত সিজিলে এয়া ঢাকন মাৰি দিছোঁ। এয়া আমাৰ হৈ গ'ল, মাংস ৰেডি হৈ গ'ল। এয়া হৈছে আমাৰ খাচী মাংস। এইফালে আচাৰ, বগৰীৰ আচাৰ কিবাকিবি